So hello everyone. Hopefully তোমালোকে অলৰেডি ফাৰ্ষ্ট ইন্ট্ৰ ভিডিঅ'টো চাইছা। যদি চোৱাও নাই মই জাষ্ট কৈ দিছোঁ। এতিয়া এই ভিডিঅ'টোত তোমালোকে জাষ্ট মই তোমালোকক ৰিমাইণ্ড কৰি দিম যে মেথছ পঢ়াৰ আগতে এটলিষ্ট 9, 10, 8 লেভেলৰ মেথছ পঢ়াৰ আগতে কি বস্তুখিনি জনাৰ দৰকাৰ থাকে। এইকেইটা নাজানিলে তোমালোকে কোনো পধ্যে যিবিলাক হাৰ্ড কুৱেশ্যন আছে এইবিলাক কৰিব নোৱাৰিবা। অ'কে, কিছুমান যিবিলাকৰ 80% ওপৰৰ লেভেলৰ বাচ্চাৰ কাৰণে এই ভিডিঅ'টো নহয়, বাট যদি চোৱা কোনো পধ্যে তোমালোকৰ মানে কি হয় লোকচান নহয় বা মাইনাছত নাযায়। চোৱা যদি চাব পাৰা, বাট এনেই জাষ্ট বেছিক কথা কেইটামান কওঁ। সবতকে প্ৰথমে মেথছ বুলি কোৱাৰ লগে লগে তোমালোকে প্ৰথমে কি জানিব লাগিব? পূৰণ জানিব লাগিব। পূৰণ ক'ৰ পৰা জানিব লাগিব? পূৰণৰ নিয়মটো জনাটো খুব দৰকাৰ। এইটো লাগিবই, তুমি যিয়ে কোৱা। 1 পৰা 20 লৈকে দৰকাৰ। ধৰা অল 1 পৰা 20 লৈকে নহয় এতিয়া, তেতিয়া এটলিষ্ট 1 পৰা 10 লৈকে দৰকাৰ। এইখিনি যদি কৰা তেতিয়াহ'লে এটলিষ্ট তুমি 70% লৈকে আহি যাবা। এইখিনি যদি কৰা তুমি 90% প্লাছলৈকে গুচি যাব পাৰিবা। এইটো এতিয়া তোমাৰ ওপৰত ডিপেণ্ড কৰিব তুমি কি কৰিব খুজিছা। অ'কে, 2 নম্বৰ আমাৰ ইয়াতে আছে যোগ বিয়োগ পূৰণ হৰণ। তোমালোকে জানা যোগ বিয়োগ পূৰণ হৰণ তোমালোকে জানা, বাট তোমালোকে কি জানিব লাগিব? ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ। ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ জনাৰ আগতে তোমালোকে দুটা বস্তু জানিব লাগিব। এটা হৈছে লসাগু আৰু এটা হৈছে গসাগু। অ'কে, আগতে মই থৈ দিছোঁ ভিডিঅ'টো ষ্টাৰ্টিঙত যে এইটো বহুত বেছি মানে 80% প্লাছ বাচ্চাৰ বাবে এইটো নহয় ভিডিঅ'টো, বাট যদি চোৱা তোমালোকৰ লোকচান নহয়, কিয়নো ইয়াতে হয়তো কিবা এটা নহয় দুটা বস্তু হ'লে তোমালোকে শিকিব পাৰিবা। ফৰ এক্সাম্পল লাইক লসাগু মানে কি? লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। লঘিষ্ঠ মানে হ'ল একেবাৰে যিটো লঘু, আকৌ গৰিষ্ঠ মানে হ'ল একেবাৰে যিটো মানে একেবাৰে সকলোতে যিটো আছে কমন। অ'কে, কমন বা সাধাৰণ। আমি কি বুলি ক'ব পাৰোঁ? সাধাৰণ। ফৰ এক্সাম্পল লাইক লসাগু গসাগু উলিওৱাত জল্দি মই তোমালোকক শিকাই দিছোঁ। ফৰ এক্সাম্পল লাইক 8 আছে, আকৌ ইয়াতে 12 আছে। 8ক তোমালোকে কেনেকৈ ভাঙিব পাৰিবা? 8ক এনেকৈ যেতিয়া হৰণ কৰে এইটো চাই ল'বা। আমি একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে যাওঁ। কেনেকৈ? ফৰ এক্সাম্পল 8ক একেৰে হৰণ যায়। একেৰেতো সকলো সংখ্যাকে হৰণ যায়। 2ৰে যায়নে? যায়। 3ৰে যায়নে? নাযায়। 4ৰে যায়। চ' আমি ইয়াতে 4ৰে 8ক কেইবাৰ যায়? 2 বাৰ যায়। এনেকৈ আমি নিদিওঁ। দিছ ইজ দ্য ৰং মেথড। আমি সদায় সৰুৰ পৰা ডাঙৰলৈ মানে কি ঊৰ্ধ্বক্ৰমত যাম। অ'কে, আমি কেনেকৈ কৰিম? এচেণ্ডিং অৰ্ডাৰত বা ঊৰ্ধ্বক্ৰমত। 2ৰে 8ক যায় 4 বাৰ। 4টোক আকৌ একেৰে যায়। 2ৰে যায় নে নাযায়? যায়। চ' 2ৰে 4ক যায় 2 বাৰ। 8 বুলি কোৱাৰ লগে লগে 2 পূৰণ 2 পূৰণ 2, এই তিনিটা যদি আমি পূৰণ কৰি দিওঁ 2 দুগুণ 4, 4 দুগুণ 8। চ' 8 বুলি কোৱাৰ লগে লগে 2 পূৰণ 2 পূৰণ 2। ঠিক একেদৰে এতিয়া 12 বুলি কোৱাৰ লগে লগে আমি কৰিম 2ৰে 12ক যায় 6 বাৰ, ৰাইট? 6 একেৰেতো যায়। 2ৰে যায় নে নাযায়? যায়। যদি 2ৰে নগ'লে হয় তেতিয়া আমি 3ৰে চালো হয়। 2ৰে 6ক যায় 3 বাৰ। চ' 12 মানে আমি লিখিম 2 পূৰণ 2 পূৰণ 2, 3। অ'কে, 2 দুগুণ 4, 4 তিনিগুণ 12। এতিয়া ইহঁতৰ যদি আমি লসাগু উলিয়াব লাগে, লসাগুটো জানা তোমালোকে? মই জানো, চাই ল'ব। লসাগু উলিয়াৰ লগতে সদায় আমি চাম কমন মানে কেনেকুৱা কমন হ'ব চাবা দেই। ইয়াতে এটা 2 আছে, ইয়াতে এটা 2 আছে, এই দুটা 2ৰ পৰা আমি এটা 2 আনিম। ইয়াতে এটা 2 আছে, ইয়াতে এটা 2 আছে, এই দুটা 2ৰ পৰা আকৌ এটা 2 আনিম। ইয়াতে এটা 2 আছে, ইয়াতে 2 আছে নেকি? নাই, বাট ইয়াক আমি আনিম। ইয়াতে 3 আছে, ওপৰত 3 আছে নেকি? নাই, বাট ইয়াক আমি আনিম। এইটো এতিয়া আমি পূৰণ কৰি দিম। 2 দুগুণ 4, 4 দুগুণ 8, 8 তিনিগুণ 24। এইটো পালে আমি লসাগু। এতিয়া চাবা লসাগু মানে এতিয়া আমি বেলেগ কনচেপ্ট এটা বুজিম। কেনেকৈ বুজিম? এই চোৱা লঘিষ্ঠ সাধাৰণ এইটো গুৰে আমাৰ কি কৈছে ইয়াতে? গুণিতক। কি কৈছে? এই চাবাচোন 8ৰ গুণিতকবিলাক লিখিব। 8 দুগুণ 16, 8 তিনিগুণ 24, 8 চাৰিগুণ 32, 8 পাঁচগুণ 40, 8 ছয়গুণ 48, এনেকৈ লিখিব। 12ৰ গুণিতক লিখিম। 12 গুণ 12, 12 দুগুণ 24, 12 তিনিগুণ 37, 12 চাৰিগুণ 48। লক্ষ্য কৰাচোন এই দুয়োটা 8 আৰু 12ৰ সাধাৰণ গুণিতক কোন কোন আছে? 8 আছে, ইয়াতে 8 নাই। 16 আছে, ইয়াতে 16 নাই। ইয়াতে 24 আছে, ইয়াতো 24 আছে। এবসলিউটলি আছে। 32 আছে, 32 নাই। 40 আছে, 40 নাই। 48 ইয়াতে আছে, ইয়াতে 48 আছে। হয় নে নহয়? 37 ইয়াতে আছে, ইয়াতে নাই। চ' ইয়াতে যদি লক্ষ্য কৰা সাধাৰণ গুণিতক, লঘিষ্ঠ সাধাৰণ গুণিতক মানে কি? ইয়াতো লিখিব লাগিব, ইয়াতো লিখিব লাগিব। এই 8 আৰু 12ৰ যিটো সাধাৰণ গুণিতক সেইটো হৈছে 24, 48 তেনেকৈ বাঢ়ি যায় থাকিব। 24, 48, 72 তেনেকৈ হ'ব, ৰাইট? বা যদি লক্ষ্য কৰা একেবাৰে লঘু মানে হৈছে আটাইতকৈ সৰু। লঘু মানে হৈছে সৰু। সৰু গুণিতকটো কোন হৈছে? ইয়াতে 24 আৰু সেইটো হৈছে আমাৰ ইয়াতে লসাগু। অ'কে, হপফুলি বুজি পাইছা? নেক্সট এতিয়া আমি চাম গসাগু। ইয়াতে চাবা গসাগুত কি হ'ব? এইখিনি হাত পাঁচ আমাৰ মুচি দিছোঁ। গসাগুত চাবা দেই। গসাগুত চাবা ইয়াতে 8 আছে, 12 আছে, ৰাইট? ইয়াতে 2 আছে, ইয়াতে 2 আছে, দুটা 2ৰ পৰা এটা 2 আনিছোঁ। ইয়াতে 2 আছে, ইয়াতে 2 আছে, দুটা 2ৰ পৰা এটা 2 আনিছোঁ। ইয়াতে 2 আছে, ইয়াতে 2 নাই, আনিব নোৱাৰোঁ। ইয়াতে 3 আছে, ইয়াতে 3 নাই, আনিব নোৱাৰোঁ। চ' গসাগুত আমি কি কৰিম? যিকেইটা কমন থাকিব সেইকেইটা আমি আনিম। 2 পূৰণ 2 মানে হ'ল 4। এই 4টোৰ মানে মতলবটো কি? 4টোৰ মতলব এনে ধৰণৰ 8ক 4ৰে হৰণ যায়। 4 দুগুণ 8।
12 4 হৰণ যায় 3 গুণ 12 হয় না নহয় সো গসাউ মানে আমাৰ কি হ'ব যিটো একেবাৰে আমাৰ ডাঙৰ ৰাখি যিটোৰে আমাৰ যিটো সাধাৰণ ৰাখি যিটোৰে আমাৰ হৰণ যাব আৰু লসাগুটো হ'ব যিটো একেবাৰে সৰু যিটো সাধাৰণ গুণিতক সেইটো হ'ব লসাগু তোমালোকে এইবোৰ জানা বাট ষ্টিল এটা হালকা আছে অলপ ৰিমাইণ্ডাৰ এটা দিব লগা আছে লসাগু গসাউ সেইখিনিৰ বাবে মই এইটো কৰিছোঁ আমি ধৰি লৈছোঁ ইয়াতে কি আছে 8 আছে 12 আছে আকৌ 15 আছে 8 মানে আমি কি কৈছোঁ 2 পূৰণ 2 পূৰণ 2 12 মানে 2 পূৰণ 2 পূৰণ 3 15 মানে 2 পূৰণ সরি 3 পূৰণ 5 কিয়নো 15 চাব একাৰে নাযায় একাৰে যায় 2 ৰে নাযায় 3 ৰে যায় 3 ৰে 5 যায় সো 3 5 গুণ 15 এতিয়া ইয়াত যেতিয়া আমি লসাগু লিখিম ইয়াত আমি কি লিখিম লসাগু যেতিয়া লিখিম ইয়াত চাবাতে লসাগুত আমাৰ কি আছিল যিমানবিলাক কমন ফেক্টৰ আছে যিমানবিলাক কমন আমাৰ উৎপাদক আছে সেইবিলাক বহুৱাই দিয়াৰ পিছত যিবিলাক এক্সট্ৰাকে থাকিব সেইবিলাককো বহুৱাই দিবা ওকে ইয়াতে তিনিটা সংখ্যাৰ যেতিয়া লসাগু থাকিব তেতিয়া সদায় মনত ৰাখিবা যিকোনো দুটা সংখ্যা থাকিলে তাক আমি বহুৱাব পাৰো তেনেকে পাৰো ইয়াতে 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে কি নাই বাচ্চা বাট ষ্টিল আমি ইয়াক বহুৱাব পাৰো ইয়াতে 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে কি নাই বাট ষ্টিল আমি ইয়াক বহুৱাব পাৰো ইয়াতে 2 আছে কৰবাত আকৌ 2 আছে কি নাই আমি এক্সট্ৰা বহুৱাম বুলি কৈছিলো যে বহুৱাই দিও ইয়াতে 3 আছে ইয়াতে 3 আছে কি নাই বাট ইয়াতে 3 আছে এই দুটা 3 পৰা কি হয় এটা 3 আই ইয়াতে 5 আছে এটুক যদি আমি যদি কৰি দিও 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 24 5 গুণ আমাৰ আছে 120 সো ইয়াৰ যিটো লসাগু হ'ব সেইটো হ'ব আমাৰ 120 নেক্সট ইয়াৰ যদি আমি গসাউ চাম গসাউত মনত ৰাখিবা যিমান বেছি থাকিলেও সদায় গোটেইকেইটাৰ একে থাকিব লাগিব ফৰ এক্সাম্পল লাইক ইয়াতে 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে কি নাই গতিকে গসাউ ইয়াত হ'ব নোৱাৰে ইয়াতে 2 ইয়াতে 2 ইয়াতে 2 নাই হ'ব নোৱাৰে ইয়াতে 2 বাকি কেইটা 2 নাই হ'ব নোৱাৰে ইয়াতে 3 ইয়াতে 3 আছে ইয়াতে 3 আছে কি নাই গতিকে 3 হ'ব নোৱাৰে সরি ইয়াতে 5 আছে ইয়াতে 5 নাই ইয়াতে 5 নাই গতিকে 5 হ'ব নোৱাৰে এটা ধৰা হল একো যেতিয়া নাথাকিব তেতিয়া আমি চাবা যিকোনো সংখ্যা এটাৰ লগত যদি তুমি 1 পূৰণ বুলি ধৰি দিয়া কিবা মতলব আছে নেকি 1 লাখৰ লগত 1 পূৰণ কৰিলে 1 লাখে হ'ব 2 লগতে 1 পূৰণ কৰিলে 2 হ'ব সো ইয়াৰ গসাউ কি হ'ব 1 ওকে সো এইটো জনা দৰকাৰ আছে গসাউ গসাউৰ ক্ষেত্ৰত হপফুলি এইটো বুজি পাইছা এতিয়া আমি সিম্পল কে লাষ্ট আমি এটা বস্তু শিকিব লাগিব মানে এইটো ক্লাস 8 9 10 ৰ কমন বস্তু হয় যে আমি জানিবই লাগিব নহলে নহয় সো সেই কামটো এতিয়া আমি কৰিম এইটো হৈছে ভগ্নাংশৰ যোগব্য ভগ্নাংশৰ কি যোগব্য ওকে এটো আমি কি কৰিম ভগ্নাংশৰ যোগব্য এতিয়ালৈকে যদি তোমালোকে যদি ভিডিওটো চাই আছা তেতিয়াহলে বুজি পাবা যে ওকে উই আর লার্নিং সামথিং এন্ড তোমালোকক কংগ্ৰেচুলেশনস যে তোমালোকৰ ৰেজিলিয়েন্স আছে সো ডেফিনেটলি এবাৰ ভাল হ'ব দিয়া যদি লাষ্ট টাইম যদি ভাল আছিল এবাৰ বেছি ভাল হ'ব যদি লাষ্ট টাইম যদি অলপ ডিসস্যাটিসফ্যাকশন আছিল এবাৰ এইখিনি নোহোৱা হ'ব ওকে ভগ্নাংশৰ যোগ বুলি কোৱাৰ লগে যিকোনো এটা ভগ্নাংশ ফৰ এক্সাম্পল লাইক 2/3 যোগ যিকোনো এটা কোৱা 4/5 ৰাইট এনেকৈ কৰিছো যেতিয়া ভগ্নাংশৰ যোগ বিয়োগ বুলি কওঁ এতিয়া চাওক ইয়াতে প্ৰথমে একেবাৰে যিটো মানে যিটো ৰিয়েল মেথড সেই মেথডটো শিকাই দিছো ৰিয়েল মেথডটো এনে ধৰণৰ সদায় আমি এটো যোগ দে সদায় আমি কি কৰিব লাগে এইটো হৰ বুলি কয় এইটো লব বুলি কয় জানাই না হৰ দুটাৰ আমি লসাগু লব লাগে 3 আৰু 5 ৰ লসাগু 3 = 1 * 3 5 = 1 * 5 সো লসাগুৰ ক্ষেত্ৰত কি হ'ব আমাৰ কমন বিলাকটো বহুৱাই দিম 1 ইনটু 3 ইয়াতে আছে ইয়াতে নাই 3 বহুৱাই দিম 5 ইয়াতে আছে ওপৰত 5 বহুৱাই দিম মানে আলটিমেটলি লসাগু কি হ'ব 15 সো 3 5 গুণ 15 তাৰ পাছত আমি কি কৰিম এই যিটো লসাগু আছিল লসাগুৰে হৰক পূৰণ কৰিম বা এইখিনি আমি সেম টু সেম লিখিম যেনেকৈ আছিল তেনেকৈ লিখিম এতিয়া চাবা তলৰ পিনে যদি হৰণ দিছো ওপৰৰ পিনে পূৰণ দিব লাগিব না নালাগিব তা ওপৰৰ পিনে আমি কি দিম তা পূৰণ দিম সদায় এইটো নিয়ম মনত ৰাখিবা মেথছত যদি তলৰ পিনে হৰণ দিছা ওপৰৰ পিনে পূৰণ দিব লাগিব কিয়নো তুমি নতুনকৈ কোনো ধৰণৰ বস্তু এড কৰিব নোৱাৰা প্লাস এইটো এনেকৈ লিখিব ওপৰৰ পিনে কি দিম পূৰণ এইটো এনেকৈ হয় অৰিজিনেল নিয়ম এইটো এই দুটা লব হৰ দুটাৰ আমি লসাগু লম লসাগু আমি লবৰ লগত পূৰণ কৰি পিনে ডিভাইড কৰিম এইখিনি 3 ৰে 15 5 বাৰ 5 ৰে 15 3 বাৰ ইয়াতে যদি লিখো 2 পূৰণ 5 যোগ 4 পূৰণ 3 ডিভাইডেড বাই 15 2 5 গুণ 10 যোগ 4 3 গুণ 12 বাই 15 22/15 ইহতক কাট কৰিব নোৱাৰি সো आंसर হ'ব আমাৰ 22/15 এতিয়া চোৱা তোমালোকে হয়তো কিছুমানে এনেকেও শিকি থৈ দিব পাৰা যে এটা শৰ্টকাট মেথডটো শিকিব পাৰা কেনেকৈ শিকিব পাৰা যে আমি যেতিয়া এনেকৈ কৰিম আমাৰ যেতিয়া ভগ্নাংশৰ যেতিয়া যোগ বিয়োগ পূৰণ হৰণ হ'ব তেতিয়া আমাৰ এনেকৈ এইটো সেম বস্তুটো 2/3 + 4/5
আমি কেনেকৈ কৰিম তোমালোকৰ হয়তো এনেকৈ শিকি থ'ব পাৰা এনেকৈ কৈছে তোমালোকক তলৰ দুটা পূৰণ কৰি দিবা 3 × 5 ইয়াৰে তলৰটোৰে ইয়াৰে ওপৰত পূৰণ কৰি দিবা 5 × 2 যোগ ইয়াৰে তলৰটোৰে ইয়াৰে ওপৰত 3 × 4 এনেকৈও যদি কৰা তেতিয়াও হ'ব তেতিয়াও নোহোৱা নহয় বাট there is an issue আৰু সেইটো ইছ্যু কি হ'ব যিমানে এই দুটা সংখ্যা ডাঙৰ হৈ যাব সিমানে তোমালোকৰ কি সমস্যা হ'ব জানানে এনেকৈ কৰিলে ইয়াৰ যিটো এইবিলাক যিবিলাক ৰিজাল্টবিলাক বহুত বেছি ডাঙৰ হৈ যাব তেতিয়া তোমালোকৰ বাবে তেতিয়া ইছ্যু হ'ব কিন্তু যদি লসাগু লৈ পিনে কৰা তেতিয়া ইমান বেছি ডাঙৰ নহয় তোমালোকে যিটো ভাল পোৱা সেইটো কৰিবা কিয়নো এতিয়া ষ্টেণ্ডাৰ্ডত আকৌ বেছি তোমালোকে যদি লটপট কৰি থাকা তেতিয়া তোমালোকৰ কনচেপচুৱেল মিছ হ'ব পাৰে যিটো ভাল পোৱা সেইটো কৰিবা অ'কে চ' যোগৰ ক্ষেত্ৰত এইটো কৰিলোঁ চেম বস্তুটো যদি আমি বিয়োগৰ ক্ষেত্ৰত কৰিব খোজোঁ ফৰ এক্সাম্পল 2/3 মাইনাছ 4/5 এটা যদি বিয়োগৰ ক্ষেত্ৰত কৰিব পাৰোঁ 5 3 × 15 5 2 × 10 3 4 × 12 10ৰ পৰা 12 গ'লে -2 -2/15 অ'কে চ' এতিয়া হ'ব এনচাৰ এতিয়া যদি আমি পূৰণ কৰিব খোজোঁ 2/3 × 4/5 তোমালোকে জানা বাট ষ্টিল জাষ্ট ৰিমাইণ্ডাৰ এইবোৰ আমি সদায় পূৰণৰ ক্ষেত্ৰত তলক তলে মানে হৰৰ লগত হৰক লবৰ লগত লবক কৰিব পাৰোঁ বা কাট কৰিব পাৰোঁ যদি কাট কৰিব পৰা অপশ্যন থাকিব অ'কে ফৰ এক্সাম্পল এইটো যদি 5ৰ ঠাইত যদি আমাৰ 6 থাকিলে হয় কি কৰিলোঁ 2ৰে 6ক 3 টাইমছ ওপৰৰ পিনে 1 থাকিলে ইয়াৰ 3 1 × 4 কৰিলোঁ মানে ওপৰৰ ওপৰে তলক তলে 3 × 3 কৰিলোঁ হয় which will be 4/9 অ'কে এতিয়া নেক্সটটো আমি চাম হৰণৰ ক্ষেত্ৰত অ'কে নেক্সটটো আমি চাম হৰণৰ ক্ষেত্ৰত হৰণ কেনেকৈ কৰিব পাৰি সেম বস্তুটো 2/3 হৰণ 4/6 বুলি ধৰিলোঁ অ'কে হৰণৰ ক্ষেত্ৰত কেনেকৈ কৰিব পাৰি মনত ৰাখিবা ভগ্নাংশৰ ক্ষেত্ৰত কোনো পধ্যে আমি হৰণ কৰিব নোৱাৰোঁ তাক আমি পূৰণহে কৰিব পাৰোঁ চ' হৰণৰ পৰা পূৰণলৈকে আমি ট্ৰান্সফাৰ কৰিম কেনেকৈ কৰিম 2/3 হৰণৰ ঠাইত যদি পূৰণ কৰি দিয়া এইটো উল্টি যাব কেনেকৈ ই লব আছিলে ই 4 লব আছিলে 4 হৰ হ'ব 6 আছিলে হৰ ই হৈ যাব লব 3ৰে 6 2 টাইমছ 2ৰে 4 আমি কি পাওঁ 2 টাইমছ 2ৰে 2 1 টাইমছ 1 সেম বস্তুটো আমি এনেকৈও কৰিব পাৰোঁ এইখিনি এনেকৈ কাট নকৰি পিনে এনেকৈ কৰিব পাৰোঁ 2/3 পূৰণ 6/4 ওপৰৰ ওপৰে বাচ্চা তলক তলে 2 6 × 12 3 4 × 12 which will be answer will be 1 চ' এইখিনি আছিলে আমি জানিব লগা প্ৰথম কথা পূৰণৰ নেওতা জানিব লাগিব 1ৰ পৰা 20লৈকে তোমালোকে যদি একচুৱেলি যদি 90+% যদি তোমালোকে আনিব খুজিছা 2 নম্বৰ বস্তু জানিব লাগিব তোমালোকে ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ তাৰ বাবে আমি লসাগু গসাগুৰ কনচেপ্টটো এটলিষ্ট ক্লিয়াৰ থকাটো দৰকাৰ বাকীখিনিতো ইয়াতে কনষ্ট্ৰাক্ট কৰিয়ে ল'বা তোমালোকে কিয়নো ইমানটা ক্লাছ কৰিবা চ' কনষ্ট্ৰাক্টটো হৈয়ে যাব চ' এইখিনি আছিল দিয়া থেংক ইউ এইখিনি মেথছ পঢ়াৰ আগতে এটলিষ্ট ক্লাছ 8 9 10 ষ্টেণ্ডাৰ্ডৰ বাচ্চাৰ এইখিনি মুখত থাকিব লাগে মুখত নহয় আচলতে এইখিনি আমাৰ এইটো মাছেল মেমৰি বুলি জানানে তোমালোকে মাছেল মেমৰিত থাকিব লাগে যে অ'কে চ' আমি কি কৰিব লাগে মানে এইটো দেখাৰ লগে লগে যাতে মাছেলে তোমাৰ ফিংগাৰে নিজে নিজে লিখা আৰম্ভ কৰে মাইণ্ডে যাতে এইবিলাক ফাল্টু বস্তুবিলাকত যাতে লাগিব লগা নহয় সেইবাবে প্ৰেক্টিছটো বেছিকৈ কৰিলে হৈ যাব বাট যদি প্ৰেক্টিছ নকৰা তেতিয়াহ'লে নহয় অ'কে চ' থেংক ইউ এইখিনি আছিলে